বাবা মই সেই দোকানৰ পৰা আহোঁগে বোৱাৰীজনী বৰ স্বভাৱটো ভাল নহয় অলপমান মন কাণ দিবি ইয়াতে কাম কৰি বহি থাক ঠিকনা নাই নহয় আজিকালি জামানা কথা বুজিছা লৰাক কথা ক'লেও নুশুনে নুবুজে নিজৰ মতে বিয়া কৰায় আৰু কি ক'বা হয় সেইকাৰণে কৈছোঁ অলপ সাৱধানে থাকিবি হেৰা হ'ব হে যোৱা তুমি যোৱা ইমান চিন্তা কৰিব নালাগে অঁ মই সেই হাউতকৈ গৈ আহোঁ পিটিককৈ আহিম অ' মা নাই এইটোৱে ভাল সুবিধা এতিয়া সুবিধা নহ'লে ক'ত সুবিধা পাম হাই গাইজ আজি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অঁ এইজনী দেউতা মা ক'লৈ গৈছে মা সেই দোকান ফালে গৈছে আইঅ এই কঁকালটো ইমান বিষাইছে মা কিমান দেৰি কৰিব নো দেউতা ওচৰৰ দোকান নহয় নহয় বোৱাৰী অকণমান দেৰি কৰিব মাহাৰে এইজনীয়ে কি কৈছে ৰ এহঁতক ভিডিঅ' কৰোঁ ৰ আইঅ ইমান বিষাইছে কঁকালটো কি হ'ল কঁকালটো বিৰাট বিষাইছে ঐ দেউতা সহ্য কৰিব পৰা নাই হে প্ৰভু কি কৰিম মই এতিয়া অলপ মালিচ কৰি দিব দেউতা আহকচোন আহক 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 আইঅ অলপমান মালিচ কৰি দিব বিৰাট বিষাইছে আহক আহক আহকচোন বিৰাট বিষাইছে আইঅ চাল্লা মডাৰ্ণ বোৱাৰী মডাৰ্ণ কাণ্ড হা মোৰ মতাটোকো এদিন ফচাইছিলে এনেকৈ পাবি আজি গধূলিকৈ ৰ দেউতা আহক 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 বিৰাট বিষাইছে দেউতা আইঅ বিৰাট বিষাইছে আইঅ আহক দেউতা আহক ইমান বিষাইছে আইঅ ইমান বিষাইছে আইঅ ক'ত বোৱাৰী দেউতা ইয়াতে বহুত বিষাইছে ইয়াতে এইডোখৰ আইঅ ইমান বিষাইছে বেয়া হ'ব নেকি বোৱাৰী কথাটো দেউতা একো নহয় ইয়াতে তই আজি ফচিলি ক'ত বোৱাৰী ক'ত বিষাইছে ইয়াতে দেউতা ইয়াতে এই কঁকালত অঁ চাল্লা বুঢ়া তই কি কাম লাগিছ তই কি কৈছ কি তাৰমানে হে তই কি কৈছ তই কি কৈছ তই কি কৰ চাল্লা খাব ৰেকৰ্ডিং হৈছে ৰেকৰ্ডিং হৈছে কি কৈছ চব দেখা নেকি চব ৰেকৰ্ডিং কৰিছো তোমাক চব ওলাই যাব হে এইবোৰ নেপায় বোৱাৰী ইমান গোটেই ইয়াত চব ৰেকৰ্ডিং হৈছে চা তোক আজি মই গোটেই ৰেকৰ্ডিং হৈছে চব ৰেকৰ্ডিং হৈছে চব ৰেকৰ্ডিং হৈছে আজি তোক মই এইবোৰ ডিলিট কৰি দে নেপায় বোৱাৰী এইবোৰ যদি ডিলিট কৰিব লাগে পইচা নেদা পইচা বোৱাৰী পইচা মনি পইচা নাই নহয় বোৱাৰী সেই গৰু বিক্ৰী কৰা পইচা কেইটকাহে আছে অকল নেজানো কালি বকি 55,000 টকা পাইছিলি মোক 50,000 টকা লাগিব যা এতিয়া লাগিব মোক এতিয়া যা কথা এই কি পাল্লাত পৰিলো মই হে ভগৱান কেনেকুৱা বোৱাৰী পালো হে জীৱনত কৃষ্ণ এই কেইটকা পইচা আছিলেহে গৰু বিক্ৰী কৰা ভগৱান কৃষ্ণ কি কৈছ বোৱাৰী কি পইচা কেনেকুৱা কিহৰ পইচা এইখিনি ঐ মা মোক দেউতাই যে বেয়া কাম কৰিবলৈ পইচা দিবলৈ আনিছে কি হে নহয় তুমি নেভাবিবা এনেকে নহয় ভালকে কৈছো কথাটো ক আপুনি নাই যে বেয়া কাম কৰিবলৈ লৈছিলে পইচা দিবলৈ আনিছে নহয় দেখি পেলাই হিমা এতিয়া নহয় হে ভগৱান এই বুঢ়ী বয়সত কি দেখিছো মই বুঢ়া নহয় বুঢ়ী কি দেখিছো দাদাই এনেকুৱা নহয় বোৱাৰীজনী হেবা মই ভিডিঅ' ৰেকৰ্ডিং কৰি থৈছিলো চাওক এয়া দেখিছে মই চব ৰেকৰ্ডিং কৰিছো আপুনি এই ভুল নুবুজিব কলিজা খালি মোৰ বুঢ়াটোকো কলিজা খাব বিচাৰিছ বোৱাৰী হৈ পেনে ভাল যদি হ'ব লাগিছিলে তই সেই বুঢ়াটো কলিজাটো খাইছ তোৰ নিচিনা বোৱাৰী নেলাগে মোক তোৰ নিচিনা বোৱাৰী নেলাগে তই এই ঘৰ
বাঢ়ি হ আজিৰ পৰা তই যদি চোতালত খাৰা হহি নহয় চাই ল'ম কেনেকৈ শাহু বোৱাৰীৰ লগত তই খাওহি চামচোন ইমান ডাঙৰ ৰেকৰ্ডটো কৰিবি নে হা এনেকুৱা বোৱাৰী চলনাময়ী বোৱাৰী পৃথিৱীত দেখা নাই আছে কিছুমান আছে এনেকুৱা বুঢ়াটো তোক মই ভুল বুজিছিলোঁ তই ভুল নহয় বোৱাৰী ভুলটো আচলতে তোৰ নহয় ভুলটো মোৰহে মই নিজৰ ল'ৰাক আজি যদি ভালদৰে শিক্ষা দিব পাৰিলোঁ হ'লে ভাল ছোৱালীজনী চাই বিয়া পাতিব পাৰিলে হ'লে শিক্ষাৰ অভাৱতে আজি কিখন হৈছে দেখিছ একো নহয় কলিজা খালে বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব